নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি 2018 চনৰ পৰা 2020 চনত যিবোৰ পৰীক্ষা হৈ গৈছে তাৰ জেনেৰেল কুৱেশ্যনবোৰ আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, বায়ুমণ্ডলত গঠন হোৱা প্ৰথম গেছীয় উপাদানটো কি? ইয়াৰ উত্তৰ নাইট্ৰজেন। কুৱেশ্যন নম্বৰ 2, পৃথিৱীৰ পৰিধিৰ জোখ কিমান? ইয়াৰ উত্তৰ 40,000 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 3, সৌৰজগতত গ্ৰহবোৰে কোনটো নক্ষত্ৰৰ চাৰিওফালে ঘূৰে? ইয়াৰ উত্তৰ সূৰ্যৰ। কুৱেশ্যন নম্বৰ 4, গেদীয় শিলৰ আন এটা নাম কি আছিল? ইয়াৰ উত্তৰ স্থিৰীভূত শিলা। কুৱেশ্যন নম্বৰ 5, বায়ুমণ্ডলৰ কোনটো স্তৰ বৈদ্যুতিক শক্তিসম্পন্ন পদাৰ্থ কণাৰে গঠিত? ইয়াৰ উত্তৰ আয়নস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 6, ভাৰতবৰ্ষৰ উত্তৰে থকা পৰ্বতমালাৰ নাম কি? ইয়াৰ উত্তৰ হিমালয় পৰ্বতমালা। কুৱেশ্যন নম্বৰ 7, কাৰ্বি আংলং মালভূমি উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ অসমত। কুৱেশ্যন নম্বৰ 8, পৃথিৱীৰ কেন্দ্ৰস্থল কেনেকুৱা অৱস্থাত আছে? ইয়াৰ উত্তৰ অৰ্ধজলীয়। কুৱেশ্যন নম্বৰ 9, পৃথিৱীখন প্ৰধানত কেইটা স্তৰেৰে গঠিত? ইয়াৰ উত্তৰ 3টা। কুৱেশ্যন নম্বৰ 10, ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিশাল সাগৰীয় ঢৌক কি বোলে? ইয়াৰ উত্তৰ ছুনামি। কুৱেশ্যন নম্বৰ 11, কোনবিধ শিলা পৃথিৱীৰ উৎপত্তিৰ সময়তে সৃষ্টি হয়? ইয়াৰ উত্তৰ আগ্নেয় শিলা। কুৱেশ্যন নম্বৰ 12, পৃথিৱীৰ একেবাৰে ভিতৰভাগৰ উত্তাপ কিমান? ইয়াৰ উত্তৰ 6000 ডিগ্ৰী চেলছিয়াছ। কুৱেশ্যন নম্বৰ 13, সমুদ্ৰৰ গভীৰতম অংশ কি বোলে? ইয়াৰ উত্তৰ মেৰিয়ান খাদ। কুৱেশ্যন নম্বৰ 14, সমুদ্ৰৰ পৰা মেৰিয়ান খাদৰ গভীৰতা কিমান? ইয়াৰ উত্তৰ 11,033 মিটাৰ। কুৱেশ্যন নম্বৰ 15, পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰ উচ্চতা। কুৱেশ্যন নম্বৰ 16, শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছি থকা উপাদানবিধ কি? ইয়াৰ উত্তৰ নাইট্ৰজেন। কুৱেশ্যন নম্বৰ 17, পৰ্বতে স্থলভাগৰ কিমান শতাংশ আগুৰি আছে? ইয়াৰ উত্তৰ 26%। কুৱেশ্যন নম্বৰ 18, পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান অংশ সমভূমি? ইয়াৰ উত্তৰ 41%। কুৱেশ্যন নম্বৰ 19, ভাৰতৰ সুন্দৰবনক কি সমভূমি বুলি কোৱা হয়? ইয়াৰ উত্তৰ সঞ্চয়জাত সমভূমি। কুৱেশ্যন নম্বৰ 20, আগ্নেয় শিল পচি সাৰুৱা ক'লা মাটিত পৰিণত হোৱা মাটিক কি বোলে? ইয়াৰ উত্তৰ ৰিগাৰ। কুৱেশ্যন নম্বৰ 21, পৃথিৱীৰ গাতে লাগি থকা স্তৰটো কি? ইয়াৰ উত্তৰ ট্ৰপোমণ্ডল। কুৱেশ্যন নম্বৰ 22, পৃথিৱীৰ ভিতৰত বৃহত্তম মৰুভূমিটোৰ নাম কি? ইয়াৰ উত্তৰ ছাহাৰা মৰুভূমি। কুৱেশ্যন নম্বৰ 23, কালগুৰলি আৰু কোলগাৰ্ডি খনি ক'ত অৱস্থিত? ইয়াৰ উত্তৰ অষ্ট্ৰেলিয়াত। কুৱেশ্যন নম্বৰ 24, মায়েগা জলপ্ৰপাত কোন নদীত অৱস্থিত? ইয়াৰ উত্তৰ ছেইণ্ট লৰেন্স। কুৱেশ্যন নম্বৰ 25, পৃথিৱীৰ সৰ্ববৃহৎ ব-দ্বীপটোৰ নাম কি? ইয়াৰ উত্তৰ সুন্দৰবন। কুৱেশ্যন নম্বৰ 26, তিব্বতক পৃথিৱীৰ কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ মধুচ। কুৱেশ্যন নম্বৰ 27, কোনটো নদী গৈ প্ৰশান্ত মহাসাগৰত পৰিছে? ইয়াৰ উত্তৰ চিকিয়াং। কুৱেশ্যন নম্বৰ 28, দক্ষিণ আমেৰিকাৰ শীতল মৰুভূমিখনৰ নাম কি? ইয়াৰ উত্তৰ পাটাগোনিয়া। কুৱেশ্যন নম্বৰ 29, মকৰক্ৰান্তীয় ৰেখা কোনখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ উত্তৰ ইৰাক। কুৱেশ্যন নম্বৰ 30, আটাকামা মৰুভূমি ক'ত অৱস্থিত? ইয়াৰ উত্তৰ দক্ষিণ আমেৰিকা।